আজি মই শাল বৈ আছো ভাল লাগিছে নে ৰাইজ মই শাল বৈ আছো আজি ভাল লাগিছে নে বিহু বিহু লাগিছে গাত অসমীয়া ৰঙালী বিহু আহি আছে ৰঙালী বিহু আহিলে খুবেই ভাল লাগিছে ধন ভিনতক দিব লাগিব নহয় সেইকাৰণে গামোচা বৈছে ন ময়ে গামোচা আৰু কাক কাক দিব লাগিব চবকে দিব লাগিব কোন কোন ভিনক দিব লাগিব মই ভিন্দ ধন ভিন্দ এনেকে দিব লাগিব আমাৰ অসমীয়া মানুহৰ আপুৰুগীয়া সম্পদ এয়া গামোচা তাঁতশালত গামোচা বৈ আছো মই এনেকে মাৰি দে এনেকৈ মাৰি দে চাওক কিমান সুন্দৰ এনেকৈ মাৰি দে মাৰি দে তাৰপিছত এনেকৈ দিব আপোনালোকে পাৰে যেতিয়া মই আপোনালোকক আজি মই শিকাই দিছোঁ তাৰপিছত এইটো মাৰি দিব তাৰপিছত তাতে কিবা বস্তু থ'ব তাৰপিছত এনেকৈ মাৰি দিব এনেকৈ ল'ব এইটো মাকোটো এনেকৈ মাৰি দিব তাৰপিছত এনেকৈ দিব এনেকৈ দিব তাৰপিছত ৰাখনেৰে কি কৰিব লাগিব ৰাখনেৰে এনেকৈ দিব লাগিব এনেকৈ দিলে কি হ'ব জানা এটা অকণমান কেৰাচিন মুচি দিব লাগিব তাৰপিছত বোৱাৰ পিছত তাতে কেৰাচিন মুই দিব লাগিব তাৰপিছত কেৰাচিন দিয়াৰ পিছত তাতে আকৌ সেই হ'ব তাৰপিছত আকৌ শাল বব পাৰিব আপোনালোকে কেনে লাগিছে শালখন মই যে শাল বৈছোঁ এতিয়াই হৈ গ'ল আকৌ কালিও শাল বম ধন ভিনতক দিব কলি দেখিছে আপোনালোকে কি ধুনীয়া সুন্দৰ জাগা আমি গুৱাহাটীত থাকোঁ ন সেইকাৰণে আমি গুৱাহাটীত এনেকৈ চলি আছে